ঘৰ চন্দ্ৰ আমি আগৰ দিনত কৈছিলোঁ ৰাহু কেতুৱে খাইছে বুলি, কিন্তু ৰাহু কেতু বুলি কোনো গ্ৰহ নাই, আছে জানো? আৰু কিবা খাব, ভাত খাব নালাগে, একো নাই, তেনেকুৱা কোনো কথা নাই। আমি এতিয়া চাহৰ ব্যৱস্থা কৰিম অলপ পিছত। আমি চাহ বিস্কুট খোৱাৰ পুৰা যেতিয়া পূৰ্ণগ্ৰাহ কোনোবাই ক'ৰবাত কেতিয়াবা নিউজ পাইছে নেকি যে গ্ৰহণ খোৱাৰ কাৰণে বেমাৰ হৈছে নেকি? পাইছে নেকি? ক'ত পাইছা? গ্ৰহণৰ সময়ত খালে বেমাৰ হয় সেইবোৰ ডাঙৰৰ মাজত সোমাইছে নে পাৱাৰটোৱে কমিছে? ডাঙৰ মাজত নহয়, এটা চাইডৰ পৰা পাৰ্চেণ্ট এটা ফটো মাৰি দিয়া মোক। জ্যোতিৰ্বিজ্ঞানীসকলেও জনাইছে যে এই চন্দ্ৰগ্ৰহণ খালী চকুৰে সকলো লোকে চাব পাৰিব, খালী চকুৰে সকলোৱে চাব পাৰিব আৰু ঠিক 11 বজাৰ লগে লগে সম্পূৰ্ণৰূপে